আজি মই ওলাই লৈছোঁ মোৰ স্কুলীয়া দিনৰ বান্ধৱী দুজনীৰ সৈতে শিৱসাগৰ বৰপুখুৰীৰ পাৰতে অৱস্থিত টাই যাদুঘৰলৈ বুলি। এতিয়া মোৰ এই বান্ধৱীজনীৰ ঘৰতে স্কুটিখন ৰাখি এতিয়া বেটেৰীত আহি আছোঁ আৰু এইফালে খোজকাঢ়ি ভাগৰ লাগিলে আৰু এহেঁতি আকৌ পানী অলপ খাই ল'লে। তাৰ পৰা আকৌ আহিলোঁ এতিয়া ফ্ৰী পাৰ্ক এখনলৈ। ইয়াতে অলপ জোলনা জ্বলি ল'লোঁ। দেখিছেনে তিনিজনীয়ে পূৰা হাঁহি জোলনা জ্বলিলোঁ। আকৌ খোজকাঢ়ি যাত্ৰা আৰম্ভ কৰিলোঁ। ফাইনেলি টাই যাদুঘৰ পাই গ'লোহি। এই টাই যাদুঘৰটো মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ দিনত 1992 চনৰ 31 জানুৱাৰী তাৰিখে তেওঁ মুকলি কৰিছিলে। এতিয়া টাই যাদুঘৰত যিহেতুকে ভিডিঅ' কৰাটো এলাও নাই, সেইবাবে ভিডিঅ' মই নকৰিলোঁ। তাৰ পৰা ফুচকা খালোঁ আৰু বৰপুখুৰী পাৰৰ ভিউটো উপভোগ কৰিলোঁ তিনিজনীয়ে। আকৌ আইচক্ৰীমো খালোঁ। আকৌ তিনিজনীয়ে মিনি পিকনিক এটা কৰিবলৈ বুলি দললৈ আহিলোঁ। ইয়াতে দেখিছেনে পূৰা মস্তি কৰিলোঁ। মই ইমান হহুৱালোঁ তাহাঁতি হাঁহি খাবই পৰা নাই। আকৌ আহি এতিয়া ষ্টাইল মাৰ্কেট পালোঁহি। ইয়াতে অলপ এচি হাৱা খাবলৈ বুলি আহিছোঁ আৰু ওপৰে কাপোৰো চালে এহেঁতি। তাৰ পৰা একদম শেষলৈ এইফালে পাৰ্থা খালোঁ। আজি ভিডিঅ'টো ইমানেই আছিলে। বাই।